আকৌ চেণ্ড কৰি কি যে কৰোঁ মানে এখনৰ ভাঙিয়ে পেলাওঁ নেকি? এইখনৰ কাৰণে মানে মোৰ সদায় দেৰি হয়। জোনাকী চাগে গুচিয়ে গ'লগৈ। নুঠ চেন তাক আজি দিম ৰ, ইমান দেৰি হৈ ৰখি আছো, এতিয়ালৈকে আহি পোৱাহি নাই। ঐ তই ৰখিয়ে আছ? হয় মহাশয়, 2 ঘণ্টা হ'ল ইয়াতে ৰখি আছো অকলে অকলে। এই নকবি বুজিছ, চাইকেলখনৰ যে ইমান চেন পৰে। নাজানো আৰু কোনজনী অপেচৰী লগ কৰি আহিছ ইয়ালে। কিমান দিন আৰু এনেকে লুকাই চুৰ কৰি লগ কৰি থাকিবি? দেউতাই যালৈকে বিয়া দে তালৈকে বিয়া হৈ গুচি যাম, গম পাবি থাকিবি এনেকে অকলে অকলে। এই ৰবিচোন তেনেকৈ নকবি, তই জানই দেখোন মোৰ কোনো কিছু নাই। সৰুতে মা দেউতাক হেৰুৱালোঁ। কিবা এটা কৰিম দে মই সোনকালে। অঁ কিবা এটা কৰ ভালকে। মই তোৰ অবিহনে জীয়াই থাকিব নোৱাৰো, সোনকালে কিবা এটা কৰ। ঠিক আছে দে, কৰিম সোনকালে মই কিবা এটা। যা 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 বা যেনিবা শান্তি নাই অ'। কি কৰিম এজনী গৰু লৈ পেলাই মই, ইফালে দিলে সিফালে নৰখে, সিফালে দিলে ইফালে নৰখে। ফুলৰ গৈ পেলাই বেছি আহিম ৰ কেইদিনমান, ৰচোন তোক চলা থাক এটা থাক থাক। অঁ এজনী অসমীয়া ভনীয়েক নহয়নে? এই ভিকুহঁতৰ লগত এই পথাৰখনত তাই কি কৰি আছে? অঁ ই নোহোৱাত মানে এইবিলাক কাণ্ড কৰি আছে ন। সি আহক ৰ, জনাব লাগিব তাক। তোৰ লগত লাগি থাকোঁতে থাকোঁতে দেউতাক চাহ দিবলৈ পাহৰিলোঁ। হ'ব দে, বাপেৰে এদিন চাহ নাখালে একো নহয়। তই কি জান, খাব মোক কলিজা, দিব মোক আজি। পেপাৰখন মেলিবই নোৱাৰি, লেট অজিত ৰঞ্জন নাথ, কিমান যে মানুহ মৰিছে। ৰাম, ইফালে বোলে বাঘ, সিফালে বোলে ডকাইত, আৰে চাৰিওফালে ইফালে বোলে আমুক, সিফালে বোলে তামুক। কুকুৰাও ভুকিছে। এইবিধ কি বস্তু? কুকুৰৰ ভয়, মানুহৰ ভয় আৰু বিভিন্ন ভয় মাজত। আই মাজনী, মাজনী ঐ এফালা এফালা। আই কুকুৰটো খেদ খেদ খেদ। আই চাহ কাপ লে, চাহ কাপ লে, চাহ কাপ লে, লে ল ল ল। বৰদেউতা জোনাকী ঘৰত আছেনে? তই আহিলি আছে না, ভিতৰত আছে। এই কাপোৰযোৰ লৈ যা, তাইক দিবিগে, ভিতৰতে পাম। ঠিক আছে। হ'ব দিয়া, এতিয়া ৰাখোঁ আৰু কাম আছে নহয়। অঁ তই শুই আছ? মই এই কাপ প্লেটযোৰ থৈ আহিলোঁ। অঁ তই আহিছ, বহচোন বহ। তই আহিলি ভালে কৰিলি বুজিছ। বলচোন, ইমান এলাহ লাগিছে ঘৰত থাকি থাকি, অলপ ওলাই যাওঁ। দেউতা বহি আছে। তই আহিলি মাটি কথা এটাকে পাতিবলৈ বিষয়ে। খাজানা কথাটো হ'ব। সেই কালি সেই ধানকেইটা দি থৈ গৈছেহিহে। পাছত কি কৰিব আৰু, কৰি দিব বাৰু বাৰু, চেষ্টা কৰিম। দেউতা এই পেপাৰত কিবা ভাল খবৰ পাইছেনে? ভাল খবৰ? ক'ত ভাল খবৰ পাবি? ক'ত দেখিছো এক্সিডেণ্ট, কালি শুনিলো বাঘ ওলাল।
পৰহি আকৌ শুনিছোঁ বোলে হাতী ওলাইছে বিভিন্ন এক্সিডেণ্ট আৰু তাৰ বাহিৰে আৰু ভাল খবৰ বুলিবলৈ দেশত কেইডাল আছেগে বাঘৰ খবৰটো দিছেনে এই সিদিনাখন এটা কামুৰি বোলে হাতে নাকে চব খালে বোলে হয় নেকি এই আছা এই ফটোতে দেখিছনে এইটো কাণখন চুবাই নিলে আৰু ডিঙিটো দাগ এটা লাগি আছে সেয়াই বুজিছ ক'ত ভাল খবৰ পাবি ক'ত ভাল খবৰ পাবি মজা দেখা আপোনাৰ ল'ৰাটো খা খবৰ পোৱা নাই বহুত দিন দেখা নাই অহা নাই সেই নক'বা আৰু এই আৰক্ষীত চাকৰি কৰে কষ্টও কিমান দূৰো কিমান মাজনী এই তালৈ ফোন এটা লগাবলৈ দিছিলোঁ নহয় এই ফোনটো লগাচোন তালৈ বৰকৈ মনত পৰিছ ফোনটো লগাচোন ফোনটো লগা ই কওঁতেহে মনত পৰিছে তালৈ এনেই ভবাই নাছিলোঁ হেল্ল' তই আহিবি নেকি আজি দেউতাই একে উৎপাত কৰি আছে একেবাৰে ৰাতিৰ পৰাও আহিছে মানে আমাৰ ঘৰতে তোৰ কথা পাতি আছে দিছোঁ পাতি ল'লে হেল্ল' তই কোনখিনি পালিহি সেই মানুহজনীক মই ফোনটো কৰিবলৈ কৈছিলোঁ মোৰ ফোনটো সেই বেয়া হ'ল নহয় সেই ভাল কৰিব লাগিব মেকানিকৰ তাত দি থৈ আহিলোঁ হ'ব দেউতা ৰহকচোন আমি অকণমান ওলাই যাম তিনিআলি ফালে যা এই সি সোনকালে আহিব আকৌ বেছি দেৰি নকৰিবি পুতুককৈ আহিবি এই অকণমান দলঙৰ ফালে আগবাঢ়ি যাবি সি অহা দেখিবও পাৰ যাচোন যা সোনকালে আহিবি দেই বেলেগলৈ নাযাবি কি ঐ চিকেটটো দে বে ভাই তই খাই থাকিবি অকলে তুমিয়ে টানি দিবা নেকি তালৈ নাযাওঁ তাই আহিব আজি পাৰ্টি দিব লাগিব দিব লাগিব পইচা আছে নাই দিব লাগিব পইচা লাগিব আজি পাৰ্টি একদম পুৰা আজি ক'ত বাই আহিব ন তাই আহিব তো সুধিব লাগিব ঐ ভাই দুইখিনি আহিলে চা সেইটো নাই আজি ক'বই লাগিব বেটো আজি তইতো ক'বই লাগিব ৰাতিকে পাৰ্টিটোতো দিবই লাগিব ন পাৰ্টি লাগিবই হ'ব যা কৈ আগে যা তাইক আহিবতো দে তোক কিয় লাগে মই ক'লৈ গৈছিলোঁ মোৰ হ'বলগীয়া মানুহজনী এনেকৈ খোজকাঢ়ি থাকিলে ভাল নালাগে ন মোক কোৱা হয় মই ঘূৰাই আনিলোঁ হয় তোৰ লগত নগৈহে মৰিছোঁ মই আৰু তোৰ কেতিয়া মানুহজনী হ'লোঁ মই নহয় মানে মই তোমাক ভাল পাই লৈছোঁ ন সেইকাৰণে ক'লোঁ মোক ভাল পোৱাৰ আগতে তই এবাৰ নিজৰ মুখখন চাই লগে আইনাত অভদ্ৰটো কৰবাৰ ভাই তোক আজি এনেকেই কৈ গ'ল ক'লে চাব লাগিব ভাল পোৱা কথা চাব লাগিব আমি যাওঁ এতিয়া এইটাই এদিন চাই ল'ম চাবি বাবা আহিছ আহি পাই গ'লি মাজনী বাবা আহি গ'ল
ভালে ভালে পালিহি পালেহি অ, যা যা হাত ভৰিকেইটা ধুই ল'বি খুৰা অঁ চালাহি ন অঁ দিয়া দিয়া মানে কুশল আছে ন ঠিকে আছে অ ভণ্টি ভণ্টি দাদা আহিলি অ আহিলো এই বেগটোতে ভিতৰত যাচোন অ ভণ্টি এই ঘৰত কি কৰি থাকে নাজানো এইবোৰ চাফ চিকুণ কৰি থ'ব নোৱাৰে ভালকৈ অ প্ৰকাশ অ কেতিয়া আহিলে কালি পালোহি দে তোৰ খবৰ খাতিয়ে নাপাওঁ ক'ত থাক কাশ্মীৰত আছো মই বৰ্তমান বাকী কেতিয়া বজাত পালিহি কালি পালোহি মই 2টা মান বজাত এই ঘৰত ভাল নহয় ভালেই ঘৰত তহঁতৰ ঘৰত বহুত দিনো যোৱা নাই যাবি আকৌ ৰাতিপুৱা উঠো গৰুজনী দিবগৈ লাগে পথাৰত সেইফালে আকৌ আহিব লাগে লৈব লাগে গৰুবলৈ যোৱাই নাই কি কবি বেছি দেৰি হ'ল নেকি বুজিছ গৰু বুলি কওঁতে এটা কথা মনত পৰিলে মই গৰুজনী সিদিনাখন আনিব গ'লোঁ পথাৰত গৰুবোৰ এৰাল দিলোঁ ইমান ডিষ্টাৰ্ব কৰে জানো গৰুজনী কি কয় এৰাল দিয়াৰ পিছত কি হ'ল আহি থাকোঁতে গছজোপা তলত যে আমি যে বহোঁ তাত বহি থাকোঁতে কি হ'ল মানে ধুনীয়া আৰু কি কয় এইটো জোন যে সি বহি আছিলোঁ হেৰি কি বুলি ভাবি কচোন তই দেখিলে কালি সোনকালে কিবা এটা কওঁ মানুহজাত খালে পিছত তহঁতে দেউতাক কৈ আছো মই দেউতাক আজি মই লগাই আছো ঐ কি হ'ল মুকতি হ'ল নহ'লে গেছতে খাব অ এইজনী কি কৰিম ঐ বচোন বহ ৰাতুলৰ 2 বছৰ খাজানা ইমান সি দিয়া নাই নহয় দেউতা অ কি হ'ল মই এইবোৰ কি শুনিছো কি শুনিছ আমাৰ জোনাকী যে সৰু ভিকৌ জোনটোৰ লগত যে গাঁৱৰ গছৰ তলে তলে ঘূৰি ফুৰে অ মই দেখোন এইবোৰ কথা নাজানোৱে জোনাকী দেউতা সোধকে ঐ ককাৰৰ মুখত এইবিলাক মই কি শুনিছো কি শুনিবলৈ পাইছো কি শুনিছানো দেউতা কি দৰকাৰত সেই ভিক্ষাৰীটোৰ লগত ঘূৰি ফুৰ হা তোক ইমান মৰম কৰোঁ অথচ তোক এইবিলাক কথা মই মানুহৰ মুখত শুনি আৰু ককায়ে কওঁতে মই কিমান লাজ পাইছোঁ জানা মোৰ জাত বংশৰ ছোৱালী হৈ তই মোক কিমান লজ্জাত পাইছ হয় দেউতা মই তাকে ভাল পাওঁ আৰু তালৈকে যাম তাৰ বাহিৰে মই বেলেগৰ লগত সুখী হ'ব নোৱাৰিম কথাটো কি কৈছ বাবা তই এটা কাম কৰ এই মাহতে এক বিয়া দিব লাগিব আৰু ভাল ল'ৰা এটা চা তোৰ লগৰ ল'ৰা হ'লেও বেছি ভাল তই চা আৰু তাক এই মাহৰ ভিতৰতে যেনে তেনে বিয়াখন পাতি দিবি আছে মোৰ লগৰ এটা ল'ৰা তাক মই সুধিব লাগিব ঘৰৰ লগত কথা পাতিব লাগিব জোনাকীচোন হেল্ল' জোনাকী ক চোন আমাৰ সম্পৰ্কটোৰ কথা ঘৰত চবেই গম পাই গ'ল কি তুমি যদি মোক ভাল পোৱা সন্ধিয়া আহি লৈ যাবাহি আজি অঁ হ'ব দে ঠিক আছে দে আজি ৰাতি ওলাই থাকিবি মই গৈ লৈ আহিমগৈ ঐ ক'ত আছ মই তহঁতৰ বাৰীৰ পাছফালে আছোঁ ওলাই আহা জল্দি অঁ ৰখি থাক মই গৈ আছোঁ অঁ ঠিক আছে আহ
তই এইবোৰ কি আনিছ? কিয় পিন্ধিবলৈ কাপোৰ কি পিন্ধিব? মাজনী ঐ মাজনী মাজনী এই কোনফালে গ'ল? দেউতা মোক তুমি ভুল নুবুজিবা মই জানো তোমাৰ অন্তৰত মই আঘাত দিছোঁ আৰু মই জোনৰ বাহিৰে আনৰ লগত সুখী হ'বও নোৱাৰোঁ সেইকাৰণে মই জোনলৈ গুচি আহিলোঁ গোটেই জীৱনৰ কাৰণে মোক ক্ষমা কৰি দিবা দেউতা আজিৰ পৰা তাইৰ লগত আমাৰ কোনো সম্পৰ্ক নাই তাই মোৰ মাজৰ পৰা মৰম চেনেহ কোনো বুটলি নাপায় মৰিল বুলি ধৰি ললো মোক খাই দিলে জোন 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 উঠা ৰাতিপুৱা হ'ল উঠা মই চাহ বনামগে শুনিছনে নাই আজিহে তোমাক মোৰ নিজৰ মানুহজনীৰ নিচিনা লাগিছে। যোৱা না জোন আহা চাহ খোৱাহি মই গৈছোঁ ৰখা কি হ'লো তোমাৰ কি হ'ল আমাৰ মাজলৈ এটা ভাল খবৰ আহিছে আকৌ কি ভাল খবৰ টেঙাটো তুমি দেউতা হ'ব ওলাইছা হে
ঐ আজি কিন্তু পাৰ্টিটো দিয়া কাৰণে বৰ ভাল লাগিছে দেই হয় দেই কিন্তু আজি দিছে পাৰ্টি তহঁত মোৰ লগত জোনাকী হয় জোনাকী 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 দেখিছিলো সপোন তোমাৰে লগতে আছিলা তুমি মোৰ বুকুৰ মাজতে গুচি গলা তৰি তুমি দূৰলে নিয়তিয়ে আঁতৰালে দুয়োকে কিদৰে জীয়াম মই আজি অকলে ৰংবিহীন জীৱন মোৰ এয়া ঐ এই দীপেন কি হ'ল নাহা হ'ল যে কি এক্সিডেণ্ট হ'ল নহয় কালি তাৰ কেতিয়া যে তই গম নাপোৱা নেকি ফোন কৰা নাই মানে ফোনটো কৰাই নাই মই দে তাক ফোন খবৰটো ল'বগৈ লাগিছিলে ফোনটো ফোন এটা কৰিব লাগিছিলে ঐ ভাই দেখোন জোনাকী মৰাটো আমাৰ কথাটো বেয়া হ'ল নেকি কিয় ভয় খাই আছ তাই মোৰ নহ'ল যেতিয়া তাই কাৰো হ'ব নোৱাৰে আৰে বাদ দে না দৰকাৰ হ'লে গিয়েককো মাৰি পেলাম দেই মা কোন বে সেইটো ঐ এইটোচোন জোনাকী গিয়েক আবে আকৌ মাৰি পেলাওঁ দে ধৰ ধৰ ইয়াক ধৰ 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 কি চাই আছো নাযাওঁ কেলে
মোৰ দেখোন লগৰকেইটাই তাকে আত্মাই আজিতে শান্তি পাব